আজি ৮ তাৰিখে আমি নগাঁও জিলা UBPF আৰু আমাৰ কেন্দ্ৰ কমিটি গুৱাহাটীৰ পৰা আহিছে। লগতে BPP মেইন পেৰেণ্ট বডি আহিছে আৰু তাৰ লগে লগে আমি নগাঁও জিলা UBPFৰ ফালৰ পৰা হৈ আমি নগাঁও জিলা BPP কমিটিখন আমি গঠন কৰিছোঁ। যথেষ্ট মানুহৰ সমাগম আহিছে আৰু আমি বহুত সুখী ভাল পাইছোঁ যে আগন্তুক আহি থকা সময়ত আমাৰ লগত আৰু ইয়াতকৈ বেছি মানুহ যোগ হ'ব বুলি আমি আশা কৰিছোঁ। আমি নগাঁও জিলাৰ দুইখন সমষ্টি আৰু লগতে ৰাইজৰ ফালৰ হৈ ৰাইজৰ লগত মিলি আমি ধুনীয়াকৈ এই BPP দলটোক আমি আগুৱাই লৈ যাম আৰু আগন্তুক আহি থকা নিৰ্বাচনত আমাৰ BKWCত যিটো আমাৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমি ধুনীয়াকৈ ৰাইজক সহায় কৰি আৰু ৰাইজেও আমাক সহায় কৰি আগলৈ লৈ যাব বুলি আমি আশা কৰিছোঁ আৰু আমি ৰাইজৰ লগত মিলিয়ে কাম কৰিম। ৰাইজৰ হৈ জাতিৰ হৈ আমি কাম কৰিবৰ কাৰণে আগবাঢ়িছোঁ যেতিয়া আমি ৰাইজৰ আৰু জাতিৰ হৈ আমি কাম কৰিম আৰু আগন্তুক আহি থকা BKWCৰ নিৰ্বাচন প্ৰক্ৰিয়াত আমি যোগদান কৰিম। আমি BPP ফালৰ হৈ মানে কি আমি যদিও নন পলিটিক্স হয়, আমি BPPক যথেষ্টখিনি সহায় কৰাৰ আমি আশা দিছোঁ আৰু আমাৰ নগাঁও জিলাৰ যিমান বড়ো গাঁও আছে, এই নগাঁও জিলাৰ যিমান বড়ো গাঁও আছে, এই বড়ো গাঁৱৰ মানুহবোৰৰ লগত আমি জনসাধাৰণৰ লগত যোগাযোগ স্থাপন কৰিছোঁ আৰু এই যোগাযোগটোৱে আমাৰ এটা ভাল এটা দিন আহিব বুলি আমি আশা কৰিছোঁ। BKWCৰ ইণ্টাৰিম চৰকাৰখন গঠন হোৱাৰ পিছত আমি বহুতখিনি আশা কৰিছিলোঁ নগাঁও জিলাৰ আমাৰ 2টা সমষ্টি নিৰ্ধাৰণ হৈছে। তো আমি আশা কৰিছিলোঁ কমচে কম এজন হ'লেও আমাক EM লাগিছিলে, কিন্তু ইণ্টাৰিম চৰকাৰখনে আমাক EMৰ পৰা বঞ্চিত কৰিলে। তাৰ ফলতে আমাৰ ইয়াত যিমানখিনি সা সুবিধা বা যেনেকুৱা ধৰণৰ ইণ্টাৰিম চৰকাৰৰ পৰা আমি পাব লাগিছিলে সেইসমূহ সা সুবিধা আমি পোৱা নাই আৰু ইয়াত যদিও হৈছে তেনেহ'লে ইয়াত মানে কি নগণ্য হৈছে আৰু নগণ্য হোৱাটো মানে দুৰ্নীতি, ইয়াত দুৰ্নীতি দেখা পোৱা গৈছে, যথেষ্টখিনি দুৰ্নীতি। যিকোনো স্কিম আহিছে ইয়াত আমাৰ তাতে আৰু নগাঁও জিলাৰ কেইবাখনো জাগাত আহিছে স্কিমটো, কিন্তু সেই স্কিম অহাটো মানে কি দুৰ্নীতিয়ে দেখা পোৱা গৈছে, মানে কি কাম কৰা নাই। কাম কৰাৰ কোনো ইয়াত মানে কি তেওঁলোকৰ মনোবৃত্তিটোৱেই হোৱা নাই যেনহে পাইছোঁ। গতিকে আমি অতি সোনকালে BTC বাহিৰত আমাৰ BKWC কাউন্সিলখন আমি সোনকালে গঠন মানে কি নিৰ্বাচন কৰাটো আমি বিচাৰোঁ আৰু আমাৰ যিবিলাক ভিলেজ নটিফিকেশ্যন আমাৰ হোৱা নাই বা জনগাঁথনি আমাৰ যিবিলাক আছে এইবিলাক আৰু জনগণনা এইবিলাক যদি হৈ ফটাফট আমাৰ ইয়াত যেনেকাই নহওক সোনকালে আমি নিৰ্বাচনটো হোৱাৰ বাবে আমি কামনা কৰিছোঁ। गिबियावनो नोंथांमोनखौ आंनि गोसो गोथारनिफ्राय नाजाबाय, धन्यबाद होनाय जाबाय। दिनै जाबाय नगां जिल्लानि बरजुरि गामियाव जे आउट अफ BTCनि दिनै मोनसे जेनेरेल मिटिं खुंनाय जादोंमोन। बे खुंनायाव आं दिनै श्री मन'राम बाग्लारिया सालपारा बनगावनिफ्राय नगां जिल्ला सालपारा बनगावनिफ्राय दिनै बे आफादनि आफादगिरि हिसाबै आंखौ सायख'बाय। आं रायजोनिफ्राय बा आंनि तरफनिफ्राय आं बहुद गोजोननाय मोनदों। मानो होनब्ला बे जोंहा आउट अफ BTCआव BTRनि निसिना जोंहा जेबो खाबु मोनाखै। बिनिखायनो दिनै नगां डिस्ट्रिक्टनि बा अल आसाम BTR अनगायै जिमान बर' हारि दं, बे बर' हारि जाहाथे खौसे जानानै जाहाथे माने बड' वेलफेयार कमिटिखौ जाहाथे मोजाङै दैदेनलांनो हागोन होननानै आंनि सिंनिफ्राय आं माबाबाय, नाजाबाय। बेनिखायनो आं गोजोननाय मोनदों आरो बयबो बर' हारिया जाहाथे खौसे जानाय आगन्तुक जोंहा जिखुनु कार्यकरि दङ, खामानि दं, बेफोरखौ आं मोजाङै हुसारु हिसाबै आं दैदेनलांगोन होननानै आं मिजिंबाय। दिनै जाबाय बे आफादाव फ्राय 400सो सुबुंफोरा बाहागो लानाय जादों। आरो जोंहा बे आफादाव जोंनि
आउट अफ बिटिआरनि चिफ सेक्रेटारि आफादगिरि गाम्बारु मसाहारियाबो बेयाव बाहागो लादोंमोन आरो लोगोसे